লাহৰীঘাটত গান্ধী সংকল্প যাত্ৰা ২৭ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ ১২টা গাঁও পঞ্চায়তৰ বিজেপি দলৰ কৰ্মীবৃন্দ বিষয়ববীয়া বুথ সমিতি, মণ্ডল সমিতি, পঞ্চায়ত সমিতি, ব্লক সমিতি আদিসহ আৰু জিলা বিজেপি দলৰ বিষয়ববীয়াসকলে ১৫০তম গান্ধী সংকল্প যাত্ৰা সম্পন্ন কৰে। ৰজা গা ধোৱা শংকৰ মন্দিৰৰ পৰা প্ৰায় ৭-৮০০ বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মীবৃন্দই একেলগে বন্দে মাতৰম শ্লোগানেৰে শুভাৰম্ভ সংকল্প যাত্ৰা আৰম্ভ কৰি প্ৰায় ৫ কিলোমিটাৰ পদযাত্ৰা কৰি জলকীয়া বাঢ়ি স্কুল খেলপথাৰত পদযাত্ৰা সমাপ্ত কৰে। ৰাজ্যিক বিজেপি দলৰ সম্পাদক অমিয় কুমাৰ ভূঞা, জিলা সম্পাদক নিৰ্মল কোঁৱৰ, জিলা সভাপতি ধৰণীধৰ বৰদলৈ, লাহৰীঘাট মণ্ডল বিজেপি দলৰ সভাপতি শংকৰ বসুমতাৰী, উপ-সভাপতি ৰবীন বৰদলৈয়ে এই পদযাত্ৰাৰ নেতৃত্ব দিয়ে। প্লাষ্টিক মুক্ত লাহৰীঘাট সমষ্টিৰ লক্ষ্য আৰু বিভিন্ন আঁচনিৰ জৰিয়তে জনসাধাৰণৰ উন্নতি সাধন কৰাৰ বিষয়েও উল্লেখ কৰে। পুলিন কাকতিৰ ৰিপোৰ্ট, অসম ফোকাছ। যিসকলে বগা সাজ পৰিধান কৰি আহিছে, কুৰ্তা পায়জামা। গান্ধী সংকল্প যাত্ৰাই আজি অসমত বিশেষকৈ ১০ নম্বৰ নগাঁও লোকসভা সমষ্টিত আজি লাহৰীঘাটত পৰিদৰ্শনত দিনত ভৰি দিছে। এই যাত্ৰা আমি অহা ৩০ তাৰিখে জাগিৰোড সমষ্টিত আমি সামৰণি পেলাম। এই যাত্ৰাত আমি ব্যাপক ৰাইজৰ সঁহাৰি পাইছোঁ। আমি ৰামদেৱতে যি অভূতপূৰ্ব সঁহাৰি দেখিলোঁ, তাৰপিছত হকীদাই সমষ্টিত দেখিলোঁ, তাৰপিছত যমুনামুখ, তাৰপিছত ব্ৰহ্মপুৰ, তাৰপিছত নগাঁও, তাৰপিছত ৰহা, যোৱাকালি আমি মৰিগাঁও আৰু আজি আহি আমি লাহৰীঘাটত আজি সমবেত হৈছোঁ। এই যাত্ৰাৰ যোগেদি আমি ২০২২ চনত যিটো স্বাধীনতা ৭৫ বছৰ পূৰ্ণ হ'ব, এই ২০২২ চনৰ যাতে এবাৰ ব্যৱহাৰযুক্ত প্লাষ্টিক মুক্ত ভাৰত গঢ়িব পাৰোঁ, এই যাত্ৰাৰ যোগেদি আমি জনমত গঠন কৰিব বিচাৰিছোঁ আৰু সংকল্প ল'ব বিচাৰিছোঁ। তাৰ লগে লগে এতিয়া আমাৰ জল সংকটো এতিয়া দেখা দিছে দেশৰ বিভিন্ন প্ৰান্তত। আমি যাতে ২০২২ চনৰ ভিতৰত জল সংৰক্ষণৰ বিষয়টোৰ ক্ষেত্ৰত আমি ব্যাপক সজাগতা সৃষ্টি কৰিব পাৰোঁ, জনমত গঠন কৰিব পাৰোঁ, যাতে পানীৰ যাতে উপযুক্ত ব্যৱহাৰ হয়, বৰষুণৰ পানী যাতে সংগ্ৰহ কৰি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, এই বিষয়টো আমি ৰাইজক মাজলৈ লৈ যাব বিচাৰিছোঁ। গান্ধীজীৰ যি অহিংসা নীতি, যি প্ৰেম, সত্য, কৰোণা, এই বিষয়বিলাক উঠি অহা চামৰ মাজত অধিক আমি শক্তিশালী কৰিব বিচাৰিছোঁ। যি যাত্ৰা এতিয়া আমাৰ বিশ্ব নেতা হিচাপে পৰিগণিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যি বলিষ্ঠ নেতৃত্ব দি আজি ভাৰতৰ যি হিত গৌৰৱ আজি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজি তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে আজি সক্ষম হৈছে। আৰু গান্ধীজীৰ যি নীতি আছিল, অহিংসা নীতি, প্ৰেম নীতি বা আমাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰ ওপৰত যি চাহিদা কৰা ক্ষেত্ৰত যিটো গুৰুত্ব দিব লাগিছিল, আজি সেই বিষয়ে আজি অধিক সক্ৰিয়ভাৱে, অধিক সংবেদনশীলভাৱে আজি ৰাষ্ট্ৰখনত আজি আৰম্ভ হৈছে। গতিকে আমি আজি এই পবিত্ৰ আজি কালী পূজা, দীপাৱলী আমি ৰাইজলৈ আমাৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আৰু আজি কালী পূজা আৰু দীপাৱলীৰ সময়ত ৰাইজক থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা যাতে মাটিৰ চাকি ব্যৱহাৰ কৰে, এই ক্ষেত্ৰত আমি ৰাইজক নিবেদন জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আজি ৰাজ্যখনত যি ধৰণে শিক্ষাৰ খণ্ডতে হওক, স্বাস্থ্য কেন্দ্ৰতে হওক, কৃষি খণ্ডতে হওক, উদ্যোগিক খণ্ডতে হওক যি পৰিৱৰ্তন আহিছে, এই পৰিৱৰ্তনবিলাকে গান্ধীজীৰ সপোন আছিল, গান্ধীজীৰ ৰাম ৰাজ্যৰ সপোন যাতে দিশত পৰিণত কৰিব পৰা যায়। আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সংবেদনশীলভাৱে কাম কৰিছে, ৰাইজক লগত লৈ কাম কৰিছে, ৰাইজৰ বিকাশৰ কাৰণে কাম কৰিছে। আমাৰ বিশ্বাস যে গান্ধীজীৰ সপোনবিলাক আমি নতুন চামৰ মাজত মিলাই দি এখন শক্তিশালী ভাৰত, এখন শক্তিশালী অসম, এখন শক্তিশালী আমি লাহৰীঘাট আমি অঞ্চল গঢ়ি তুলিব পাৰিম, এইটো আশাই